নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ কুকিং ইউটিউব চেনেলটোলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ কি জানেনে আপোনালোকে? মই কিন্তু ঘৰত বিয়া নহওঁতে খাই পোৱা নাছিলোঁ, কিন্তু বৰ্তমান তাৰমানে খাই আছোঁ, মাজে মাজে খাওঁ আমি। এই ভেটেৰ ঠাৰা বুলি কয়, এই ভেটেৰ ঠাৰা। ভেটে দেখছে নাই, ভেটে ফুল, এই ফুলটো দেখছে, এই ভেটে ফুল। এতিয়া ফুলটোৰ ভিতৰখিনি খাইও ভাল লাগে। এতিয়া এই কৰিটো দেখছে না, এই কৰিটো খাই কেনে ভাল লাগে, খাব পাৰে আপোনালোকে। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, মোক লাইক এটা কৰি দিব, শেষলৈকে চাই এজন কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ভিডিঅ'টো আৰম্ভণি কৰিম হয়, কিন্তু কাটি ল'ম বস্তুখিনি আগতে, তাৰপিছত মই আৰম্ভণি কৰি এজন দেখি আছোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, মই কাটি লৈছোঁ, এই ভেটেৰ ঠাৰাগিলা কাটি লৈছোঁ, দেখছে না। কচু কাটা হেন পায়, কিন্তু কচু নহয় দিয়ক, মইতো দেখিছোঁৱেই আপোনালোকক। ভেটেৰ ফুলে উঠি দেখি দিছোঁ, এই ভেটেৰ ঠাৰা। বৃহস্পতিবাৰ মই সেই ব্যৱহাৰ নকৰোঁ, পিঁয়াজ আদা নহৰু একোৱে ব্যৱহাৰ নকৰোঁ, খালি জ্বালা দিম। মই শুকান জ্বালা কেইটামান লৈছোঁ, এই জ্বালা দি দিছোঁ এটা উঠছে। জ্বালা কেইটামান ৰভা হেন লগাই দিব। বঢ়িয়া। তাৰপিছত মই কেইটামান লৈছোঁ গণপাত, গণপাত দিছোঁ বোলে। ধুনীয়া গন্ধ লৈছে, ধুনীয়া গন্ধ লৈছে। তাৰপিছত মই নিমখ দিম, নিমখ দিছোঁ, নিমখ বেছিকৈ নহয়, অলপ নিমখ দিছোঁ। তাৰপিছত মই দিম ভেটেৰ ঠাৰা কেইটা। খা চদাই যি আছে, খা চদাই দিম আমি, বেছি নহয়, নিজৰ নিজৰ পৰিমাণ অনুসৰি দিলে হ'ল। এই খা চদাই দিছোঁ, দেখছে হালধি নেট কৰি থান, হালধি দিলে কাৰণ ডাঙা পৰি উঠব। লাৰি দিব। আমি ভাত খোৱাৰ কাৰণে দিম, ভাত খোৱাৰ কাৰণে ঢাকনখন দি থৈ দিছোঁ। আমি 5 মিনিটমান পাছত চাম আৰু এই ভাজাখিনি ভাজছে নে ভজা নাই, সিজিছে নে সিজা নাই, সিজিছে নে সিজা নাই মই চাম। জুই কৰা অলপমান কমাই দিম, নহ'লে দহি যাব পটাত কৰি জুইকৰা কমাই দিছোঁ। ভাপি থাকক এইখিনি। বন্ধু বান্ধৱীসকল, আমি ঢাকনখন গুচাই চাম। এই ভাজছে বৰ ধুনীয়াকৈ, সিজি গৈছে, কি ধুনীয়াকৈ সিজি গৈছে, দেখছে না, সিজি গৈছে। পানী হৈছে, পানীটো অলপই অলপমান। আমি জ্বালা কাটা কাটি কাটি দিয়া নাছিলোঁ, শুকান জ্বালা কাটা। আজি বৃহস্পতিবাৰ কাৰণে চেণ্টটো ওলাৰ কাৰণেহে মই দিছোঁ, যিহেতু আমি আদা নহৰু পিঁয়াজ একো ব্যৱহাৰ নকৰোঁ। মই কাটি থৈছোঁ পিঁয়াজ জ্বালা কাটি থৈছোঁ কেইটামান। এই জ্বালা দেখছে নহয়, জ্বালা 3টা কাটি থৈছোঁ, দীঘলা দীঘলা জ্বালা কেইটা, জ্বালা দিছোঁ অলপ। নাড়ি দিছোঁ আৰু অলপমান পানীটো নহয়, পানীটো নহয় অলপ, ঢাকনখন দি থৈ দিম। বন্ধু বান্ধৱীসকল, মই গুচি চাওঁ, চাওঁ বন্ধু বান্ধৱীসকল, একেবাৰে কাটি বন্ধু বান্ধৱীসকল চাওঁ, কাটি গৈছে, একেবাৰে সিজি গৈছে ভেটেৰ ঠাৰাখিনি। আমি হালধি দিয়া নাছিলোঁ নহয়, হালধি দিছোঁ, বেছি নিদিওঁ হালধি, অলপমান দিম, নহ'লে ৰঙা পৰি যাব। হালধি দিছোঁ অলপমান, এনে নামমাত্ৰ দিছোঁ হালধি।
হালধিৰ গন্ধটো যোৱা কৰি আমি আৰু অলপমান বস্তুখিনি পানীটো মৰবা দিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাব, হ'ব লগা হৈছে। আমি আৰু অলপমান আড়াল দি পানীটো নোহোৱা কৰি থৈ দিওঁ। বন্ধু-বান্ধৱী আকৌ আমি চাওঁ হৈছে তই নামাব পাৰা আছে নহয়, নামাব পৰা হৈছে। এতিয়া ভেটেৰ ঠাৰা পানী খাই চাবচোন, মোৰ ভিডিঅ'টো চাই এটা কেনেহেন লাগে। মই এটা সাজত বস্তুখিনি নামি দিছোঁ। বন্ধু-বান্ধৱীসকল, মই এই ভেটেৰ ঠাৰাখিনি নামাইছোঁ। আপোনালোকে এনেকৈ চাবচোন, খাই কেনেহেন লাগে। খাই এটা কমেণ্ট কৰি জনাই দিব কেনেহেন লাগছে খাই। এটা ক'ব, ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈকে এৰিছোঁ, নমস্কাৰ। আৰু এটা নতুন ভিডিঅ' লৈ যাম, মই আপোনালোকৰ ওচৰতে।